নতুন শক্তি, নতুন উদ্যমেৰে, নতুন স্বপ্নৰে ন আশা লৈ আমি ওলাই আহিছো। সমূহ জেডিএছজেনৰ আশাৰ স্বপ্ন দি থকাৰ বাস্তৱায়িত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো। আগন্তুক 2017-18 বৰ্ষৰ জেডিএছজি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত নতুন উদ্যম লৈ আগবাঢ়ি আহিছে একোজন আপোনালোকৰ সহযাত্ৰী হৈ। ৰাজনৈতিক শক্তিক আৰু সাম্প্ৰদায়িক শক্তিক উৎখাত কৰি ৰাজনীতিৰ ঊৰ্ধত গৈ ছাত্ৰনীতি প্ৰতিষ্ঠাৰ হকে আহক আমি প্ৰতিজ্ঞাবদ্ধ হওঁ, হাতে হাত ধৰি আগবাঢ়ি যাওঁ এখন সুস্থ সবল ছাত্ৰ একতা সভাৰ প্ৰতিষ্ঠাৰ হকে। জেডিএছজি মহাবিদ্যালয় আমাৰ আপোন হওক, জেডিএছজি মহাবিদ্যালয় আমাৰ সপোন হওক। জয়তু জেডিএছজি মহাবিদ্যালয়, ছাত্ৰ ঐক্য জিন্দাবাদ, জয় আই অসম।